সাবস্ক্ৰাইব কৰিব চাইব চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনবোৰ পাবলৈ। হে বন্ধুসকল, কেনে আছে আপোনালোক? একদম বঢ়িয়া। বজা আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো, আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকে পাব আহিবলগীয়া মোৰ ভিডিঅ'সমূহৰ নমুনা। হয়, এটা নমুনা বুলিয়ে ধৰিব পাৰে আপোনালোকে এই ভিডিঅ'টো। হয়, মই সপ্তাহত নাইবা পষেকত এটা ভিডিঅ' দিম, বুক ৰিভিউ কৰিম। মানে সেই ভিডিঅ'টোত থাকিব এখন কিতাপ, আৰু সেই কিতাপখন বিষয় কিয় ভাল, কিয় পঢ়িব লাগে আপোনালোকে, বা সেই কিতাপখন পঢ়ি মোৰ কিয় ভাল লাগিল, বা আপোনালোকেও পঢ়ি চাব পাৰে, এই বিষয়ে আমি আলোচনা কৰিম। হয়, আপোনালোকে ঠিকেই শুনিছে। যদি আপুনিও এজন বুক লাভাৰ, আপুনি যদি কিতাপ পঢ়ি ভাল পায়, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ এই চেনেলটোত কিতাপৰ ৰিভিউৰ উপৰি আপোনালোকে পাব বিভিন্ন ধৰণৰ টেক নিউজ আৰু টেকনিকেল কিছু কথা আমি অসমীয়া ভাষাতে আলোচনা কৰিম। হয়, আমি আলোচনা কৰিম, আপোনালোক থাকিব, মই থাকিম, নিশ্চয় ভাল লাগিব, নহয় জানো? হয়, মোৰ কথা কোৱাৰ তেনেকুৱা ষ্টাইল নাই, বা কথা ক'ব ভালদৰে নাজানো মই, গতিকে আপোনালোকে ক্ষমা কৰি দিব। তথাপিতো মই আৰম্ভ কৰিব খুজিছোঁ, সাহস কৰিছোঁ, আৰু আপোনালোকে উৎসাহ জনাব, মৰম কৰিব। ভুল দেখা পালে কমেণ্ট কৰি আপোনালোকে আঙুলিয়াই দিব যে মই কি ভুল কৰিছোঁ, বা সেই ভুলবোৰ আগত লৈ মই নকৰিম বুলি প্ৰতিজ্ঞা কৰিম নিশ্চয়। হয়, গতিকে আজিৰ যুগত এজন প্ৰকৃত বন্ধু পোৱা সঁচাই টান। হয়, এজন প্ৰকৃত বন্ধুৰ খুবেই প্ৰয়োজন, আৰু আমাৰ জীৱনত বন্ধুৰ গুৰুত্ব কিমান সেয়া আমাৰ সকলোৰে জ্ঞাত। আপোনালোকে যদি কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলে বা কিতাপ পঢ়ি ভাল পায়, হয়তো আপোনালোকে জানেই যে কিতাপ মানুহৰ বাবে, আমাৰ বাবে কিমান ভাল বন্ধু হ'ব পাৰে। গতিকে আহক আমি কিতাপ পঢ়া আৰম্ভ কৰোঁ। ইণ্টাৰনেটৰ দুনিয়াত হেৰাই যাব খোজা কিতাপৰ আমেজ আমি ল'বই লাগিব, আৰু তাৰ বাবে নিশ্চয় আমি পঢ়া আৰম্ভ কৰিব লাগিব। হয়, ভিডিঅ'টো যেনেকে তেনেকে মই কৈছোঁ, আপোনালোকে বৰ হৈছে, গতিকে চাওচোন, আপোনালোকে অপেক্ষা কৰক, মই কি কৰিব পাৰোঁ বা কি কৰোঁ, আপোনালোকেও সহায় কৰিব। ভাল কিতাপৰ, মই নপঢ়া কিতাপ থাকিলে, বা আপোনালোকক এইখন কিতাপ ক'ব লাগে বুলি ক'লে কমেণ্টত ক'ব যে এইখন কিতাপৰ ৰিভিউ দিয়ক আপুনি, বা এইখন কিতাপ কেনেকুৱা হ'ব ল'লে আপোনালোকৰ পৰামৰ্শ আগবঢ়াওক। যদি মই নপঢ়া কিতাপ হয়, বা মোৰ ওচৰত থাকে, বা নাথাকিলেও মই আনিম সেইখন আৰু ৰিভিউ কৰিব চেষ্টা কৰিম। হয়, ধন্যবাদ আজিলৈ। জয় আই অসম।